অবিশ্বাস নকৰিবা দৰ্পণ যোৱা তুমি দ্বাৰকাৱতী কাষে মই অহা সংবাদ দিয়াগৈ যদি দ্বাৰকাৱতীয়ে মোক চিনিবলৈ অবিশ্বাস কৰে তেন্তে এই স্থানৰ পৰা ঘূৰি যাম মই তেন্তে সেয়ে হ'ব মই যাওঁ দ্বাৰকাৱতীৰ কাষে আপুনি কোন স্থানতে কৰক অপেক্ষা সকলো যাদৱকে কৰি পৰাজয় অত্যাচাৰ কৰিছিল তাৰ ওপৰত সেয়েহে শালবক বাধা দিবৰ বাবে মই গৈ তাৰ সন্মুখত খনাগৰ নগৰ বিমানত উঠি অত্যাচাৰ কৰিছিল শালবক সংহাৰ কৰি তাৰ উলংগ নগৰ কৰিছিল ধ্বংস মত্ত হৈ খেদি আহিলি মোক তাৰ পাছত সকলো অস্ত্ৰৰ সঁচাকৈয়ে স্বামী অহিংসা প্ৰেম ত্যাগেৰে নোহোৱাব পাৰি হিংসা পাপৰ যদুপতি জয় হওক যদুপতি এজন দৰিদ্ৰ ব্ৰাহ্মণ আপোনাৰ সিংহদ্বাৰত দৰ্শন হয় এজন দৰিদ্ৰ ব্ৰাহ্মণ সিংহৰ দৰ্শন বাকী অতি সন্মানেৰে অতিথি ব্ৰাহ্মণক লৈ আনা মোৰ কাষলৈ যদুপতি এটি বিশেষ কথাৰ বাবেহে আপোনাৰ অনুমতি বিচাৰি আহিলো মই শীঘ্ৰেই নকৰিব লওঁ যদুপতি সি দৰিদ্ৰ ব্ৰাহ্মণ যে হয় অনুমান পৰিধান কৰিছে তেওঁ মৰিয়ন বস্ত্ৰ কিন্তু বাটলৰ